Hey guys, মই Chayanika.Riddhi পুনৰবাৰ আপোনালোকক স্বাগতম কৰিছোঁ মোৰ অন্য এটা ভিডিঅ'লে। তো আজি ভিডিঅ'টো ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে, চাই থাকক। খুৰীহঁতৰ তালৈ আহিছোঁ, মানে বিশেষ আপোনালোকৰ কাৰণেও ভাল হ'ব ভিডিঅ'টো চালে। মানে আজি খুৰী এগৰাকী অহা কথা আছে ননৈ সোণাই গাঁৱৰ পৰা। কি তাকে কালেকশ্যন আনে কেঁচা সোণৰ, আপোনালোকে চাই থাকক, দেখুৱাম। মই বাৰু স্ক্ৰীনত সকলোখিনি দি দিম, নম্বৰ আপোনালোকে যোগাযোগ কৰিব পাৰিব। চ' চাই থাকক ভিডিঅ'টো, পাই লওঁগৈ। এয়া আমাৰ নামঘৰ, ইয়াত ভাগৱত পাঠ আছে 10 তাৰিখৰ পৰা। বাৰু আহিলে আপোনালোকক দেখুৱাম ভিডিঅ' কৰি, চাই থাকক। পাইছোঁহি আৰু। হে গাইজ, মই বৰ্তমান পাই গ'লোহি। এইজনী আমাক খুৰী চিনি পাইছে, তেওঁ এটা ইউটিউব চেনেল আছে হিমা বৰা বুলি। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড সেইটো ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে লিংকটো ডিছক্ৰিপশ্যনত দি দিম। চ' খুৰীজনী অহা কথা আছে, তাকে আহিলে আপোনালোকক দেখুৱাম। গহনা চহনা কেঁচা সোণৰ হয়, অৰ্ডাৰো লয় তেওঁ বিয়াৰ কাৰণে, যেনেকুৱাই লাগে। চ' চাই থাকক ভিডিঅ'টো, কি কৰোঁ কি নকৰোঁ দিনটো। হে গাইজ, ফাইনেলি আহি পাই গ'লহি। এয়া আপোনালোকক চেম্পল দেখুৱাই আছোঁ বেক কেমেৰা কৰি, চাই থাকক ভিডিঅ'টো। চ' এয়া কালেকশ্যনবিলাক দেখাই আছোঁ, দেখিছেনে? এইযোৰ ইমান ধুনীয়া খাৰু, এইযোৰ কেঁচা সোণৰে বাৰু কৈছে, আপোনালোকে হাতেৰে চুই চালে গম পাব। এনেকুৱা বহুত ধৰণৰ আছে, কোৱালিটি লৈ আছে। এইযোৰত দেখিছে ইমান ধুনীয়াকৈ মীনা কৰোৱা কৰা হৈ আছে। আকৌ এযোৰ দেখিছেনে? এতিয়া ৰাসৰ ছিজন আহিছে, যিহেতু আপোনালোকে সৰু জোখৰো আছে ডাঙৰ জোখৰো আছে, ল'ব পাৰিব। জুনুক বজি থাকে ধুনীয়াকৈ। তাৰপিছত দেখিছেনে? এডাল জোনবিৰি হয়, মাজে মাজে সৰু সৰু মণি আছে, ৰঙা মণি আৰু গল্ডেন মণি। আৰু জোনবিৰিটো ইমান মৰম লাগিছে, চাওকচোন। ৰঙা কালাৰ আছে, এনেকুৱা আপোনালোকে বেলেগ কালাৰো পাই যাব। তাৰপিছতে নেক্সটডাল দেখিছেনে? এইকেইযোৰ খাৰু হয়, মণিমালা খাৰু, ধুনীয়া লাগিছে, বহুত ধুনীয়া কোৱালিটি, আপোনালোকে ল'ব পাৰিব। মই দি দিম বাৰু নম্বৰটো। তাৰপিছত এইডাল দেখিছেনে? ব্লেক কালাৰ মণিমালা, ইয়াৰ ফুলিযোৰ হেংগিং হ'ব। মই ধুনীয়াকৈ আপোনালোকক কাণত লগাই দেখুৱাই দিছোঁ, দেখিছেনে? বহুত ধুনীয়া কোৱালিটি হয়, আপোনালোকে লাগিলে ল'ব পাৰিব। তাৰপিছত এডাল দেখিছেনে? এডাল পখিলা ব্ৰেচলেট হয়, কেঁচা সোণৰ হয়, বহুত ধুনীয়া লাগিছে মোৰ। এই গাইজ, আপোনালোকক গহনা চহনা দেখুৱালে, প্ৰাইচো দি দিলোঁ, কিমান কোনটো লাগিলে কণ্টেক্ট কৰি ল'ব। এতিয়া আমি ভাত খাম আৰু এইফালে ভাত বাঢ়িব দিছোঁ। ভাত বাঢ়োঁগৈ, কেনেকুৱা হৈছে নাজানো আৰু। ভাত দিম আৰু আজি ভাতৰ লগত কি আয়োজন দেখুৱাম বাৰু খোৱা সময়ত। চিম্পুল, এদিন আমি চেলেঞ্জৰ ভিডিঅ' কৰিম, আন্দা চেলেঞ্জ কৰিম, ডিম চেলেঞ্জ কৰিম, চাই থাকিব। ভাত বাঢ়ি হ'ল, খাই লওঁ। তেওঁ আগফালে লৈ গ'ল, মোৰখিনিয়ে দেখুৱাইছোঁ কি আইটেম, বেক কেমেৰা কৰি দেখুৱাই আছোঁ। গাইজ দেখিছেনে? পাপৰ, মাছ ফ্ৰাই, তাৰপিছতে এয়া কি কাষত আচাৰ, তাৰপিছতে এয়া ভাত, মাছৰ আৰু আলুৰ জোল, সেয়াই আৰু কৰি লওঁ। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ, একেবাৰে ঘৰত গৈয়ে লগ পাম আৰু দেই। গাইজ আহি পেলাই আৰু ভিডিঅ' দিয়া নহ'ল, কাৰণ মোৰ বহুত ভাগৰ লাগিলে। চ' আৰুনো কি ক'ম, ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটোত দবাই দিব। চ' আজিলৈ বাই বাই।